এতিয়া চাহ খাই উঠি ভাবিলোঁ আজি চেলেঞ্জৰ ভিডিঅ' এটাকে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। আজি চেলেঞ্জৰ ভিডিঅ'টো হৈছে ফুচকা চেলেঞ্জ। লগৰজনীৰ সৈতে ফুচকা চেলেঞ্জ কৰিম। চাওঁ আহক কোন জিকে কোন হাৰে, হৰাজনীৰ শাস্তি কি হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব নিশ্চয়। এতিয়া ধুনীয়াকৈ ফুচকা ফ্ৰাই কৰি আছোঁ আৰু 15টা ফুচকা ল'ম আৰু গম পালে নহয় কিমান হয় কওক। ফুচকা কাৰণেহে কিবা মোবাইলৰ জোতা বুলি টিকেটটো অফাৰ। থেংক ইউ। পানীখন দে গাইজ, এতিয়া তাই পানিছমেণ্ট হ'ব। ফাইনেলি মই হাৰিলোঁ। এই যে জিকা মানে অকে হৰাটোৱে পাব এইটো। আৰু জিকাই পাব এয়া দেখিছে গাইজ, যিহেতু মই জিকিছোঁ সেইটো কাৰণে পাইছোঁ এইটো, আৰু যিহেতু এওঁ হাৰিছে সেইটো কাৰণে পানিছমেণ্ট হিচাপে সেইটো মই ডিচাইড কৰিম কি দিম। মই লৈছোঁ দুটামান পিঠাগুড়ি। ৰ'বা এনেকৈ সানিব নোৱাৰিম। জাষ্ট প্লেটখনত এনেকৈ কৰি মই গোটেইখন লগাই লৈছোঁ, আৰু এওঁ এই ধুনীয়া মুখখন এতিয়া ইয়াত দি পিনি আৰু অকণ ধুনীয়া কৰি দিওঁ বুলি ভাবিছোঁ। জিকাজনীয়ে তাই এইটো খাব লাগিব, তাৰপিছতে গম পাম এইটো মানে বহুত জ্বলা। খা এতিয়াই খাব নালাগে নহয়, খাব লাগিব। ফুচকা খাই উঠিলে এতিয়া খাব লাগিব ন। ঠিক আছে, সেইটো কেনেকৈ খাই শেষ কৰিব আপোনালোকে চাওক। সেইটোকো নিদিয়ে এনেকুৱা ৰাখোঁ। তুমি গম পালা কিন্তু মই এইটো খাই শেষ কৰিব পাৰিম অলপ দেৰিকৈ হ'লেও। প্ৰথমতে পানিছমেণ্টটো দি লওঁ। হাত চাত চুই নিদিবি দেই তেতিয়াহ'লে। হাতখন ধুই লৈছোঁ, ভালকৈ কাপোৰ দিলোঁ।
ইয়ে এতিয়া মই দিম পানিশমেন্ট কি মজা কথা গাইজ মই নিজে লগাই লওঁ আকৌ তেনেকে নহব নহয় সেইটো মই খেলিম এনেকে কৰি অকণমান আহিলে হ'ব অকণমান আহা গাইজ নিজৰ বুজা কাৰণে আছে মই পালি দিয়া মানে দিম ন বলে কি দৰকাৰ গাইজ ৰখাতে চাতে এইবোৰ পেলা পুচকা চেলেঞ্জ কৰে ৰেজি মানুহ এইবোৰ গতি মুখখন ওচৰ পৰা চকেয়া এইখন মুখ আজি ভিডিঅ'টো ইমানে আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পানিশমেণ্ট দিয়া ষ্টাইলটো কেনেকুৱা লাগিলে সেইটো কমেণ্ট কৰি জনাব একো নহ'ব হ'ব আপোনালোকে যিহেতু গম পালে কিমান ৰাহু বুলি নহয় যিহেতু মোৰ এইটো ফেভৰেট আছিলে সেইটো কাৰণে মই সেইটো টাইমত এডোখৰ নিজে এইটো লগৰ গোটেইখন পেলালে আজিলে বাই নেক্সট এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ মই জোনমণি আহি আছোঁ